স্পেচিয়েল দিন থাকে। এই যে পেয়াৰবিলাক যে দেখিছা, প্ৰেমত যে মত্ত হৈ আছে দেখিছা, ইয়াৰ মাজত বহুত ভণ্ড প্ৰেমিক প্ৰেমিকাও আছে। প্ৰেম কৰি আছে কাৰোবাৰ লগত, বিয়া হৈ গুচি যাব বেলেগৰ লগত। তুমি পাপা এতিয়াও তোমাক এৰি যোৱা গৰাকীক পাহৰিব পৰা নাই নহয়। আচলতে বহুত বেছিকৈ ভাল পাইছিলা যে, সেইকাৰণে বাৰে বাৰে মনত পৰি থাকে নহয়নে? পৰে পৰে, হাৰামজাদীক মনত পৰে, কিন্তু মনত পৰিলেও মনত ৰাখিব নোখোজো। তাই মোক এৰি যোৱা দিন ধৰি তাইক খবৰে ৰখা নাই, মৰিল নে আছে তাকো নাজানো। দৰকাৰ নাই, কি দৰকাৰ? তোমাক পাই চব পাহৰি। কিন্তু পাপা এই দিনটো তুমি মোক বিয়া দি উলিয়াই দিব লাগিব। লাগিব মোৰ বুকু ফালি কলিজাটো কাৰোবাৰ হাতত ভবাই নাছিলো। সেইদিনা চাৰ্চত পোৱা ছোৱালীজনী আজি গাভৰু হ'ল, বিয়াৰ বয়স হ'ল, ভবাই নাছিলো। কিন্তু পাপা তোমাক অকলশৰীয়া কৰি মই বেলেগৰ লগত থাকিব পাৰিম জানো? তোমাক এৰি মই বিয়া হৈ যাব চাগে নোৱাৰিম পাপা। ঘৰখনত তোমাক অকল এৰি মই কেনেকৈ শান্তিত থাকিম? ইমান ভাল পোৱা মোক। মোৰতো তোমাৰ বাহিৰে কোনো নাই। মোক কোনে জন্ম দিছিলে মই নাজানো। জনা হোৱা দিন ধৰি তোমাৰ বুকুত থাকি ডাঙৰ হৈছো। মা দেউতা দুইজনৰে মৰম তুমি মোক অকলে দিছা। তোমাৰ এই মৰম দেউচি মই কেনেকৈ ওলাই যাম পাপা? যাবতো লাগিব মাজনী, যাব লাগিব, নহ'লে তোমাৰ জীৱনটো যে আধৰুৱা হৈ থাকিব। তোমাক আজি এটা কথা কওঁ, তুমি গাভৰু হৈছা, বিয়াৰ বয়স হৈছে, গতিকে তোমাৰ মনলৈ প্ৰেম ভাল পোৱা অহাটো স্বাভাৱিক। কিন্তু এটা কথা মনত ৰাখিব মাজনী, ভাল লগা আৰু ভাল পোৱা দুটা বেলেগ বস্তু। তোমাৰ কাৰোবাক ভাল লাগিব পাৰে, কিন্তু ভাল লাগিলেই ভাল পাবলৈ নাযাবা। বহুৰূপী মানুহৰ মুখৰ কথাত তুমি অন্তৰ দেখা